Hello everyone, welcome to our YouTube channel Assam Study Hub. Assam Study Hub লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ইয়াতে ক্লাস 10 ৰ সায়েন্সৰ লাইফ প্ৰসেস নামৰ যোনটো চেপ্টাৰ আছে, চেপ্টাৰ নম্বৰ 6 তাৰে SSLC প্ৰিভিয়াস ইয়াৰৰ অহা কেইটামান কোৱেশ্চন আৰু কেইটামান MCQ ডিসকাস কৰিম। তেন্তে বলক ভিডিওটো স্টার্ট কৰো। 1 number question. Emulsification of fat molecule is carried out by চৰ্বিৰ emulsification কিহৰ দ্বাৰা কৰা হয়? Okay? Emulsification চৰ্বিৰ কিহৰ দ্বাৰা কৰা হয়? ইয়াতে question কৈছে। ইয়াৰ অপশনবোৰ চাও আহক। ট্ৰিপসিন, পেপসিন, বাইল সল্ট নে amylase? ইয়াতে ফার্স্ট আমি জানিব লাগিব যে emulsification মানে কি হয়? Emulsification of fats. Emulsification মানে হৈছে ব্ৰেকডাউন হোৱা, ব্ৰেকডাউন ফেটছৰ কণাবোৰৰ ব্ৰেকডাউন হোৱাটোকে ইমালসিফিকেশন বুলি কয়। ওকে, ফেটছৰ কণাবোৰৰ কেনেকে ব্ৰেকডাউন হ'ব? তাৰ মানে আমি যেতিয়া খোৱা খাওঁ, আমাৰ খাদ্যত বহুতো নিউট্ৰিয়েন্টস থাকে, যেনেকৈ প্ৰটিন, কাৰ্বোহাইড্ৰেট, ফেটস, ভিটামিন, মিনাৰেলস, এইবোৰ নিউট্ৰিয়েন্টস থাকে, হয়নে? তো ফেটছবোৰ প্ৰত্যেকটা পাৰ্টছত মানে কিছুমান আমাৰ যেনেকুৱা ডাইজেস্টিভ সিস্টেমৰ লগত জড়িত থকা যোনবোৰ অৰ্গান আছে বা পাৰ্ট আছে, এই পাৰ্টবোৰত গৈ কি হয়, কোনবা এটা জায়গাত আমাৰ প্ৰটিনৰ ডাইজেশন হয়, কোনবা জায়গাত কাৰ্বোহাইড্ৰেটছৰ হয়, কোনবা জায়গাত আকৌ ফেটছৰ ডাইজেশন হয়, আকৌ কোনবা জায়গাত ভিটামিন, মিনাৰেলস এইবোৰৰ ডাইজেশন হয়। ওকে, তেন্তে ফেটছৰ ক'ত ডাইজেশন হয় এইটোৱে আমাক সুধিছে, ঠিক আছে? বা ক'ত ডাইজেশন হয় নহয়, কোনটো এনজাইমৰ জৰিয়তে ডাইজেশন হয় এইটোৱে বুজিছে। এইবোৰ যে আছে, এইবোৰ হৈছে এনজাইম। এতিয়া এনজাইম মানেনো কি এইটো জানিব লাগিব, হয় না? তো এনজাইম মানে হৈছে যে আমাৰ যে এই যে এইবোৰ যে ব্ৰেকডাউন হৈ আছে, ফেটছৰ পাৰ্টিকলছবোৰ যে আমি ভাঙি আছে আমাৰ ভিতৰত, সেলত ভাঙি গৈ আছে, হয় না? তো এইবোৰ ভাঙতে কিছুমান বস্তুৱে সহায় কৰি আছে। এই কিছুমান যিবোৰ বস্তুৱে সহায় কৰে তাকে এনজাইম বুলি কোৱা হয়। এনজাইম বা আমি অসমীয়াত উৎসেচক বুলি কওঁ। ওকে, উৎসেচক বুলি কওঁ। যিহেতু ফেটছৰ পাৰ্টিকলছবোৰ বহুত বেছি ডাঙৰ হয়, ডাঙৰ পাৰ্টিকলছ হয়, এই কাৰণে এইবোৰৰ পাৰ্টিকলছবোৰৰ ভাঙতেও অকমান টাইম লাগে। ওকে, এই কাৰণে এইবোৰ আমাৰ যেনেকুৱা পুৰা ডাইজেশন প্ৰসেসটো আমাৰ মুখতে স্টাৰ্ট হয়, হয় না? আমি যেতিয়া খোৱা খাওঁ, আমাৰ মুখৰ য'ত বাকেল কেভিটি থাকে, মুখৰ বাকেল কেভিটি সালাইভা নামৰ এটা বস্তু আমাৰ সিক্ৰেশন হয়, যোনটো সালাইভাৰী গ্ল্যান্ডত থাকে। ওকে, সালাইভা যোনটো আমি লালটি বুলি কওঁ, হ্যাঁ? তো এই সালাইভাতে কি হয়, আমাৰ এটা এনজাইম থাকে, যোনটো এনজাইমে আমাৰ কাৰ্বোহাইড্ৰেটবোৰক ইয়াতে ডাইজেশন হতে হেল্প কৰে। কাৰ্বোহাইড্ৰেট মানে স্টাৰ্চবোৰক হেল্প কৰে। ওকে, এতিয়া কাৰ্বোহাইড্ৰেটৰটো ডাইজেশন হল মুখত, তাৰপিছত আমাৰ খোৱাখিনি যাব হৈছে ক'ত? তাৰপিছত ইয়াৰে জৰিয়তে তাৰপিছত যাব হৈছে এছাফেগাছৰ জৰিয়তে যাব হৈছে ষ্টমাক। এতিয়া ষ্টমাকত কি হ'ব? ষ্টমাকতো অকমান অংশ আমাৰ প্ৰটিনৰ ডাইজেশন হ'ব। ষ্টমাকত থাকে কি? ষ্টমাকত থাকে আমাৰ যোনটো ট্ৰিপসিন নামৰ প্ৰটিন, এইটো আমাৰ ষ্টমাকত থাকে। ওকে, প্ৰটিন ইয়াতে ষ্টমাকত প্ৰটিনবোৰ যে আহে, প্ৰটিনৰ খোৱাবোৰ এইবোৰ ডাইজেশন কৰে। ওকে, এতিয়া প্ৰটিনখিনিতো ডাইজেশন হ'ল, প্ৰটিনৰ পিছত আকৌ আমি খাওঁ, আমি কি খাওঁ? ফেটছ থকাও বস্তু খাওঁ, হয়নে? এই ফেটছখিনি কি হ'ব, ইয়াৰে খোৱা বস্তুখিনি তাৰপিছত যাব হৈছে আমাৰ ইয়াতে কাষতে, ষ্টমাকৰ কাষতে ইয়াতে আমাৰ থাকিব কি? লিভাৰত কি থাকে? লিভাৰত থাকে হৈছে বাইল সল্ট বা বাইল জুচ। এই লিভাৰত থকা বাইল জুচে কি কৰে? ফেটছৰ পাৰ্টিকলছবোৰক, ডাঙৰ কণিকাবোৰক ভাঙি লাইপেজত কনভাৰ্ট কৰে। লাইপেজ মানে সৰু ইয়াতে লাইপেজত কনভাৰ্ট কৰি দিয়ে। ওকে, একেবাৰে সৰু সিম্পল সুগাৰত কনভাৰ্ট কৰি দিয়ে, এইখিনি মনত ৰাখিব। ওকে, তেন্তে ইমালসিফিকেশন অফ ফেট মলিকুল ইজ ক্যারিড আউট বাই ক'ত হয় বা কিহৰ দ্বাৰা হয়, কোনটো এনজাইমৰ জৰিয়তে হয়? এটা হৈছে লিভাৰত থকা
বাইল সল্টৰ জৰিয়তে হয় ওকে তেন্তে ট্ৰিপচিনৰ জৰিয়তে আমাৰ কি সিনথেসাইজ হয় বা কি ব্ৰেকডাউন হয় প্ৰটিনৰ ব্ৰেকডাউন হয় আৰু এই ট্ৰিপচিন থাকে হৈছে ষ্টমাকত পেপচিন ক'ত থাকে পেপচিন থাকে হৈছে স্মল ইন্টেষ্টাইন ওকে স্মল ইন্টেষ্টাইন থাকে আৰু ইয়াৰ জৰিয়তে আমাৰ যিখিনি ৰিমেইনিং তাৰমানে ষ্টমাকত যিখিনি প্ৰটিন আমাৰ ব্ৰেকডাউন নহয় সেইখিনি আকৌ গৈ আমাৰ ৰিমেইনিং পাৰ্টখিনি আমাৰ স্মল ইন্টেষ্টাইনত ডাইজেশ্যন হয় এমাইলেজ কি হয় এমাইলেজ হৈছে সালাইভাৰী এমাইলেজৰ কথা কৈছে আৰু এইটো আমাৰ কি হয় স্টাৰ্চৰ ডাইজেশ্যন হয় ওকে নেক্সট কোৱেশ্চন 2 নম্বৰ এনাৰবিক ৰেসপিৰেশন অকার্স ইন অবাধ শ্বসন কত হয় ফার্স্ট অপশনবোৰ চাই লও মাইটোকন্ড্ৰিয়াত নে ক্লোৰোপ্লাস্টত নে নিউক্লিয়াছত নে সাইটোপ্লাজমত কত হয় অবাধ শ্বসন ওকে ফার্স্ট আমি রেসপিরেশন মানেটো বুঝিও আহক রেসপিরেশন মানে কি হয় রেসপিরেশন মানে হৈছে আমি যে এই যে খোৱাবোৰ খালো হয়নে খোৱাবোৰ গৈ আমাৰ সেলত জমা হয় সেলত থাকি যায় ওকে সেলত কি হয় সেলত যেতিয়া এইবোৰ গ্লুকোজ হিচাপে থাকি যায় থাকাৰ পিছত আমিতো অনবৰতে আমি অক্সিজেন লৈয়ে থাকো হয় না অক্সিজেন ব্রিদিং প্রসেসৰ জৰিয়তে আমি অক্সিজেন ভিতৰত লৈয়ে থাকো অক্সিজেন আৰু আমাৰ এই সেলত থকা গ্লুকোজবোৰ কি হয় আকৌ এইবোৰ যেতিয়া ইউটিলাইজ হ'ব খোৱাবোৰ যেতিয়া ইউটিলাইজ হৈ ব্ৰেকডাউন হোৱাৰ পিছত এই গ্লুকোজখিনি ভাঙি আকৌ পাইৰুভেট হৈ যায় গ্লুকোজৰ 6টা কাৰ্বন থাকে এইবোৰ আকৌ ভাঙি সেলত এইবোৰ পাইৰুভেটলৈ কনভাৰ্ট হয় কনভাৰ্ট হোৱাৰ পিছত ইয়াতে আমাৰ এটিপি হিচাপে এটিপি যোনখিনি আমি এনাৰ্জি বুলি কওঁ এডিনোসিন ট্ৰাইফসফেট এইখিনি হিচাপে আমাৰ সেলত জমা হয় ওকে এতিয়া ৰেসপিৰেশনটো টু টাইপসৰ হয় এটা হৈছে এৰোবিক ৰেসপিৰেশন এৰোবিক আৰু এটা হৈছে এনএৰোবিক ৰেসপিৰেশন হৈছে এটা এৰোবিক আৰু এটা হৈছে এনএৰোবিক ওকে এনএৰোবিক ৰেসপিৰেশন এৰোবিক মানে হৈছে যোনটো ৰেসপিৰেশন অক্সিজেনৰ প্ৰেজেন্টত হয় ওকে অক্সিজেন প্ৰেজেন্ট থকা অৱস্থাত যি ৰেসপিৰেশন হ'ব এটো এৰোবিক আৰু যোনটো অক্সিজেনৰ এবসেন্সত হয় অক্সিজেন নথকা অৱস্থাত যোনটো ৰেসপিৰেশন হয় এটো এনএৰোবিক ৰেসপিৰেশন বুলি কয় এতিয়া আমিতো সাধাৰণতে কি আমি এতিয়া ক'ব পাৰো যে আমিতো অক্সিজেন অনবৰতে লৈ থাকো তেন্তে তাৰ মানে আমি এৰোবিক ৰেসপিৰেশনে কৰো হয় না হিউম্যান বিং তাৰ মানে এৰোবিক ৰেসপিৰেশন কৰে হয় নিশ্চয় আমি হিউম্যান বিং আমি এৰোবিক ৰেসপিৰেশনে কৰো কিন্তু কেতিয়াবা এনেকুৱা কিছুমান সিচুৱেশন আহি পৰে যেতিয়া আমি এনএৰোবিক ৰেসপিৰেশন কৰিবলৈও কিন্তু বাধ্য হৈ যাওঁ এনএৰোবিক ৰেসপিৰেশন মানে তেতিয়া আমি উইদাউট অক্সিজেনো কিন্তু আমি কেতিয়াবা ৰেসপিৰেশন কৰো আমাৰ খোৱাবোৰক ভাঙি ব্ৰেকডাউন কৰা বা তাৰে পৰা আমি এনাৰ্জি পোৱাত হেল্প কেতিয়াবা আমাৰ এনএৰোবিক ৰেসপিৰেশনৰ থ্ৰুতেও হয় এটো কেতিয়া হয় এটো হৈছে আমাৰ হেভি এক্সাৰসাইজ যেতিয়া আমি কৰো বা ওয়েট লিফটিং যেতিয়া আমি কৰো আমাৰ কি হয় তেতিয়া আমাৰ অকমান কম সময়ৰ ভিতৰতে আমাক বেছি অক্সিজেনৰ দৰকাৰ আহি পৰে নে নাই হা আপোনালোকে ভাবকচোন যে আমি আজি আগৰ দিন আমি খানা খাই আমি শুই গৈছো হয়নে আমি খাৱাবোৰ আমাৰ ৰাতি কি হ'ব আমাৰ এইবোৰ সব ভাঙি আমি অক্সিজেন চাৰ্জ লৈ আছো আমি অক্সিজেন ভিতৰত সোমাই আছো সেলত এইবোৰ ভাঙি তো আমাৰ এনাৰ্জি খিনি তো আমি অলৰেডি পাই যাম হয়নে পিছদিনা মৰ্নিঙত যদি এক্সাৰসাইজ কৰিবলৈ উঠো তেন্তে কি হ'ব আমাৰ যিখিনি আমাৰ এনাৰ্জি আছে সেইখিনি তো আমি কৰি ললো এতিয়া যেতিয়া আমি ওয়েট থকা বস্তুবোৰ আমি দাঙি থাকিম হয় না ওয়েট লিফটিং কৰিম নাইবা কিছুমান আমি যেতিয়া আমি হেভি এক্সাৰসাইজ কৰিম তেতিয়া কি হ'ব আমাক আকৌ আৰু বেছি আমাক শক্তিৰ দৰকাৰ হ'ব এনাৰ্জিৰ দৰকাৰ হ'ব তেন্তে ইমানখিনি কম সময় আমিতো মৰ্নিঙত ইমান খোৱাও খাই নাযাওঁ হয়নে বা ইমান খোৱাও নাখাওঁ তেন্তে আমি তেতিয়া এই কম সময়ৰ ভিতৰত আমি অক্সিজেন পাম ক'ৰ পৰা এই অক্সিজেন খিনি তেতিয়া আমি নাপাওঁ এইকাৰণে আমাৰ এবসেন্সতে আমাৰ কিছুমান কিন্তু এনএৰোবিক ৰেসপিৰেশনৰ থ্ৰুতেও আমি তেতিয়া আমি ৰেসপিৰেশন কৰো ওকে এইখিনি মনত ৰাখিব তেন্তে এতিয়া আমাক কৈছে যে ইয়াতে সেলৰ কোনটো পাৰ্টত আমাৰ এনএৰোবিক ৰেসপিৰেশন হয় সেলৰ মাইটোকন্ড্ৰিয়াত হয় সেলৰ মাইটোকন্ড্ৰিয়াত হয় নে নিউক্লিয়াছত হয় নে ক্লোৰোপ্লাস্টত হয় নে সাইটোপ্লাজমত হয় এতিয়া আপোনালোকে চাব সেল এটা যোনটো সেন্টাৰত থাকে এই
থকা এই কিটো আমি কি কম নিউক্লিয়াছ বুলি কম আৰু ইয়াৰ চাৰিওফালে এনেকুৱা জেলি লাইক কিছুমান বস্তু পোৱা যায় এইবোৰক আমি সাইটোপ্লাজম বুলি কওঁ ক্লৰোপ্লাষ্ট একচুয়ালি পাতত থাকে পাতত থকা ক্লৰোপ্লাষ্টত এটা পিগমেন্ট থাকে যাৰ কাৰণে আমি ক্লৰোফিল পিগমেন্টটো থকাৰ কাৰণে আমি গছৰ পাতৰ ৰং সেউজীয়া দেখা পাওঁ মাইটকন্ড্ৰিয়া কি হৈছে মাইটকন্ড্ৰিয়া হৈছে কোষৰ শক্তিৰ ভঁৰাল বুলি কয় পাৱাৰ হাউস অফ এনাৰ্জি ওকে এতিয়া আমাক কি কৈছে আমাক কৈছে যে এই এনাৰবিক ৰেসপিৰেশন কত হয় বা অবাশ্বসন কত হয় আপোনালোকে মনত ৰাখিব ইয়াৰ শুদ্ধ আনসাৰটো হ'ব সাইটোপ্লাজম এই যে লিকুইড পোৰ্শনটো আছে ইয়াতে কোষৰ সাইটোপ্লাজম নামৰ পাৰ্টতে আমাৰ এনাৰবিক ৰেসপিৰেশন হয় ওকে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো 3 number question the enzyme which converts starch to simple sugar is শ্বেতসাৰক সৰল শৰ্কৰা নহয় এইটো শৰ্কৰা হ'ব ভুল উঠিছে সৰল শৰ্কৰালৈ ৰূপান্তৰিত কৰিব পৰা উৎসেচক মানেই হৈছে এনজাইম ওকে এনজাইম ৰূপান্তৰিত কৰিব পৰা উৎসেচকবিধ কোনবিধ ইয়াতে এইটো SSLC 2017ত অহা তেন্তে আমাক ইয়াতে কি কৈছে যে স্টাৰ্চ কি হয় স্টাৰ্চ হৈছে ষ্টৰ হৈ থকা কাৰ্বোহাইড্ৰেট যেটা কাৰ্বোহাইড্ৰেট বোৰ ষ্টৰ হৈ থাকে তো এইটো স্টাৰ্চ বুলি কয় এতিয়া এই স্টাৰ্চ বোৰক সিম্পল সুগাৰত বনোৱা এনজাইম কোনটো এনজাইমে এই স্টাৰ্চ বোৰক ভাঙি সিম্পল কৰি দিয়ে মানে স্টাৰ্চৰ পাৰ্টিকলছ বোৰ কি থাকে ডাঙৰ হবই নিশ্চয় এইবোৰ কাৰ্বোহাইড্ৰেট আমি যোনবোৰ খাওঁ কাৰ্বোহাইড্ৰেট যেনেকৈ ভাত খাওঁ ভাতত কাৰ্বোহাইড্ৰেট থাকে মানে ৰুটি খাওঁ এই পাৰ্টিকলছ বোৰক আকৌ সৰু সৰু পাৰ্টিকলছ হিচাপে ভাঙিব লাগে এই মলিকুলছ বোৰ যে আছে সৰু সৰু এইবোৰ হৈছে সিম্পল সুগাৰ একদম সৰু সৰু যোনবোৰ ওকে এইবোৰক কোনটো এনজাইমে হেল্প কৰে 1 নম্বৰ অপচন আছে এমাইলেজ 2 নম্বৰ আছে লাইপেজ 3 নম্বৰ আছে পেপচিন 4 নম্বৰ আছে ট্ৰিপচিন আমি আগৰ এটা কোৱেশ্চন পাই আহিছো যে লাইপেজ যোনটো আছে লাইপেজ এনজাইমে কি হেল্প কৰে ফেটস ভাঙাত হেল্প কৰে আৰু ই থাকে ক'ত ই লিভাৰত থাকে হয়নে পেপচিন যোনটো আছে পেপচিন নম্বৰ এটো হৈছে স্মল ইন্টেষ্টাইনত থাকে আৰু ই কি কৰে প্ৰটিন ভাঙে হয়নে প্ৰটিনৰ পাৰ্টিকলছ বোৰ ভাঙে ট্ৰিপচিনে কি কৰে ট্ৰিপচিনেও প্ৰটিনৰ ভাঙে কিন্তু ই থাকে হৈছে ষ্টমাকত ওকে ই থাকে হৈছে ষ্টমাকত তেন্তে আমাৰ এমাইলেজ বাকি ৰল এমাইলেজ ক'ত থাকে সালাইভাৰী এমাইলেজ বা সালাইভাৰী এমাইলেজ একেই বস্তু হয় হয়নে তো এই সালাইভাৰী এমাইলেজ সালাইভা নামটো চাই চাগে আপোনালোকৰ অকমান হলেও মনত আহিছে এটো থাকে হৈছে মুখত মাউথ ওকে বাকেল কেভিটিত ইয়াতে থাকে এই মাউথত থকা সালাইভাৰী এমাইলেজে কি কৰে স্টাৰ্চ বোৰক ভাঙি সৰু সৰু টুকুৰা সিম্পল সুগাৰ বনায় এতিয়া এই সালাইভাৰী এমাইলেজৰে আৰু এটা নাম আছে যোনটো হৈছে টাইলিন এটোৰ নামও আপোনালোকে মনত ৰাখিব টাইলিন ওকে ইয়াৰ শুদ্ধ আনসাৰ হ'ব সালাইভাৰী এমাইলেজ নেক্সট 4 number question the process by which autotrophs fulfill carbon and energy requirements of autotrophic organism এটো SSLC 18ত অহা question 2018 স্বপক্ষী জীৱে কাৰ্বন আৰু শক্তি লাভ কৰা প্ৰক্ৰিয়া কি কোনটো প্ৰক্ৰিয়াৰ জৰিয়তে স্বপক্ষী জীৱে শক্তি আৰু কাৰ্বন পায় ওকে এটা স্বপক্ষী জীৱ বা অটোট্ৰফ বোৰ কি হয় এইবোৰ হৈছে প্ল্যান্টস বোৰ গছ-গছনিবোৰক স্বপক্ষী জীৱ বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ গছ-গছনিয়ে কি কৰে নিজৰ বডিতে নিজৰ খোৱা বনাই ল'ব পাৰে আমি জানো পাৰো এনেকে নিজৰ বডিতে নিজে খোৱা বনাব আমি হৈছো হেটেৰোট্ৰফ ওকে আমাৰ হিউম্যান বিং হৈছে হেটেৰোট্ৰফস কাৰণ আমি খোৱাৰ কাৰণে আমি এনিমেলস বা প্ল্যান্টছৰ ওপৰত ইনডাইৰেক্টলি হোক বা ডাইৰেক্টলি হোক আমি কিন্তু ডিপেন্ডেন্ট আমি নিজৰ বডিত খোৱা বনাই ল'ব নোৱাৰো আমি যদি আজি যদি গোটেই দিনটো যদি আমি সূৰ্যৰ ৰশ্মিৰ তলত যদি থিয় হৈ থাকো তেন্তে আমি কি আমাৰ বডিত খানা বনাই ল'ব পাৰিম নেকি নোৱাৰিম কিন্তু গছে কি হয় গছে কিন্তু সানলাইটৰ জৰিয়তে ওয়াটাৰৰ জৰিয়তে কাৰ্বন ডাই অক্সাইডৰ জৰিয়তে কি কৰিলে নিজৰ খোৱা নিজে বনাই লয় আৰু গছৰ খোৱা কি C6H12O6 কি হয় এটো হৈছে গ্লুকোজ ঠিক আছে গছৰ খোৱাখিনি কি হয় গ্লুকোজ ভাঙি যায় তাৰ পিছত ইয়াতে অক্সিজেন ফৰ্ম হয় ওয়াটাৰ ভেপাৰ থাকে ৰিলিজ হয় ওকে এতিয়া কৈছে যে কোনটো প্ৰক্ৰিয়াৰ জৰিয়তে
গছে এই কাৰ্বন আৰু শক্তিখিনি পায় গছকো কাৰ্বনৰ দৰকাৰ মানে কাৰ্বন ডাই অক্সাইডৰ দৰকাৰ আৰু শক্তিৰ দৰকাৰ এনাৰ্জিৰ দৰকাৰ ওকে এটিপিৰ দৰকাৰ তো কিহৰ জৰিয়তে পায় ফটোসিনথেসিসৰ জৰিয়তে নে ট্ৰান্সপিৰেশন জৰিয়তে নে ট্ৰান্সলোকেশন নে ফটোফসফোৰিলেশন এই চাৰিওটা প্ৰসেসেই কিন্তু প্ল্যান্টছৰ লগত জড়িত প্ৰসেসেই হয় মই এবাৰ বুজাই দিছো কোনটো কি হয় ফটোসিনথেসিস মানে হৈছে গছে খোৱা বনোৱা প্ৰসেসটো ট্ৰান্সপিৰেশন মানে হৈছে গছত কি হয় আমি যেতিয়া গছ এডালত বহুত বেছি পৰিমাণে পানী দিও হয়নে গছত বহুত বেছি পৰিমাণৰ পানীটো দৰকাৰ নপৰে যিখিনি পানী গছত দৰকাৰ সেইখিনি পানী গছে এবজৰ্ব কৰি ল'ব পাৰে কিন্তু এক্সট্ৰা যোনখিনি পানী থাকে এই পানীখিনি গছে কি কৰিব গছৰ তো আৰু এনেকুৱা নাই ন গছে গৈ যে গছৰ কিবা এনেকুৱা অৰ্গেন আছে নেকি যে বাহিৰ কৰি দিব পাৰিব এটোতো নোৱাৰে আমাৰ কি হয় আমাৰ যেতিয়া এক্সট্ৰা আমাৰ পানী খাই দিও বা এক্সট্ৰা আমি পানীখিনি আমাৰ যোনখিনি এবজৰ্ব নোহোৱা পানী থাকে আমি কি কৰো আমি বাৰে বাৰে আমি টয়লেট গৈ আমি এইখিনি বাহিৰ কৰি দিও হয়নে কিন্তু গছে তো আৰু এনেকে কৰিব নোৱাৰে তো কিবা নহয় কিবা প্ৰসেসতো গছৰ এক্সট্ৰা পানীখিনি বাহিৰ হ'ব লাগিব কাৰণ দৰকাৰ নাই এইখিনি পানী গছৰ হয়নে তো গছে কি কৰে গছৰ পাতত কিছুমান এনেকুৱা সৰু সৰু প'ৰ্স থাকে যোনবোৰক আমি ষ্টমাটা বুলি কয় এইটো আমি হয়তোবা জানোৱে হয়নে ষ্টমাটা আমি সৰুৰ পৰাই পঢ়ি আহিছো ষ্টমাটা এই ষ্টমাটাৰ জৰিয়তে এই পানীবোৰ এক্সট্ৰা পানীখিনি ওয়াটাৰ ভেপাৰ কৰি বাহিৰ কৰি দিয়ে এই প্ৰসেসটোকে ট্ৰান্সপিৰেশন প্ৰসেস বুলি কয় এক্সট্ৰা ওয়াটাৰখিনি ওয়াটাৰ ভেপাৰৰ জৰিয়তে বাহিৰ কৰি দিয়ে ট্ৰান্সলোকেশন কি হয় ট্ৰান্সলোকেশন হৈছে গছত অক্সিজেন কাৰ্বন ডাই অক্সাইড এই ওয়াটাৰ মিনারেলস ফুড এইবোৰ কি হৈ থাকে মুভমেন্ট হৈ থাকে গছৰ বডিটোত হয়নে এই মুভমেন্টটোকে কয় ট্ৰান্সলোকেশন ফটোফসফোৰিলেশন এনেকুৱাই হয় মুভমেন্ট থকা প্ৰসেস এতিয়া আপোনালোকে ভাবকচোন এই কাৰ্বন ডাই অক্সাইডে হওক বা কাৰ্বনে হওক আৰু শক্তি কোনটোৰ জৰিয়তে পাব পাৰে নিশ্চয় ফটোসিনথেসিসৰ জৰিয়তে হ'ব কাৰণ ফটোসিনথেসিস প্ৰসেসটো থাকে কি মেইন কাৰ্বন ডাই অক্সাইড থাকে ওয়াটাৰ থাকিব ক্লোৰোফিল লাগিব ক্লোৰোফিল প্ৰেজেন্ট থাকিবই লাগিব ক্লোৰোফিল নহলে গছে খোৱা বস্তু কৰিব নোৱাৰে জানে ওকে তাৰপিছত আৰু কি লাগিব সানলাইটও বহুত জৰুৰী হয় এই দুটা প্ৰেজেন্স থাকিবই লাগিব এইবোৰ যেতিয়া প্ৰেজেন্ট থাকিব এইবোৰ যেতিয়া বিক্ৰিয়া হ'ব তেতিয়া গছে নিজৰ খোৱা গ্লুকোজ বা কাৰ্বোহাইড্ৰেট প্ৰস্তুত কৰি ল'ব পাৰিব আৰু ইয়াতে পানী আৰু ওয়াটাৰো প্ৰডিউস হয় ওকে তেন্তে শুদ্ধ আনসাৰটো আমাৰ কি হ'ব ফটোসিনথেসিস নেক্সট অসমীয়াত যদি আমি ফটোসিনথেসিস হয় এটো আমি সালোক সংশ্লেষণ বুলি কওঁ আপোনালোকে অকমান অসমীয়া নামবোৰো চাবৰ কাৰণে যত্ন কৰিব ওকে নেক্সট কোৱেশ্চন 5 number the part of brain responsible for hunger and thirst ভোগ আৰু তৃষ্ণা মানে পিয়াহ বুজাইছে নিয়ন্ত্ৰণ কৰা মগজুৰ অংশটোৰ নাম কি এতিয়া এটো SSLC 18 অধা কোৱেশ্চন ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এবোৰৰ পৰা বহুত কোৱেশ্চন আহে মগজুৰ কোনটো পাৰ্টে কি নিয়ন্ত্ৰণ কৰাত সহায় কৰে এবোৰৰ পৰা বহুত কোৱেশ্চন আহে মগজুৰ আমাৰ পাৰ্ট আমি যদি মগজুটো কেনেকুৱা পাৰ্ট হিচাপে ভাগ কৰো ফাৰ্স্ট ফ্ৰন্টৰ খিনি আমাক আমি ফ্ৰন্টৰ খিনি কও ফৰ ব্ৰেইন ওকে এইখিনি কো মিডিলৰ খিনি আমি মিড ব্ৰেইন বুলি কওঁ এই তলৰ এইখিনি পাৰ্টক আমি হিন ব্ৰেইন বুলি কওঁ আৰু ইয়াতে আছে হাইপোথেলামাস ওকে এতিয়া আমাৰ কৈছে যে কোনটো পাৰ্টৰ কাৰণে আমি বুজি পাও যে আমাৰ ভোক লাগি আছে নে আমাৰ পিয়াহ লাগি আছে কোনটো পাৰ্ট প্ৰত্যেকটা পাৰ্টৰে বেলেগ বেলেগ কাম থাকে তো গছৰ নহয় ব্ৰেইনৰ হাইপোথেলামাসৰ কাম হৈছে হাইপোথেলামাসৰ কাম কি যে ভোক আৰু তৃষ্ণা পিয়াহ নিয়ন্ত্ৰণ কৰা তাৰমানে আমাৰ যেতিয়া ভোক লাগে আমি গম পাও ন আমাৰ ভোক লাগিছে আমাৰ থাৰ্ষ্ট লাগিছে আমাৰ পিয়াহ লাগিছে আমি এটা পানী খাব লাগে নে এটা ভোক লাগিছে আমি খাব লাগে এইবোৰ সব হাইপোথেলামাসৰ জৰিয়তে আমাৰ ফিল হয় আৰু এটা বস্তু ইয়াৰ জৰিয়তে ফিল হয় মনত ৰাখিব আমাৰ টেম্পাৰেচাৰ বডি টেম্পাৰেচাৰ আমাৰ যে গৰম লাগে টেম্পাৰেচাৰ কোন গৰম লাগিছে ঠাণ্ডা লাগিছে এইবোৰ কেনেকৈ গম পাও এইবোৰ সব হাইপোথেলামাসৰ জৰিয়তে আমাৰ ফিল হয় okay next question 6 number question the enzyme in saliva is লালটিত থকা উৎসেচক বিধৰ নাম কি এটো SSLC 19 অধা question লালটি ক'ত থাকে বাৰু লালটি থাকে আমাৰ মুখত মাউথ মুখত থকা
salivary gland, ওকে, salivary gland আমাৰ কি থাকে, saliva থাকে, লালতি থাকে, ওকে। হ্যাঁ, লালতিবোৰ কোনবোৰ, আমি যেনেকুৱা আমাৰ যদি কিবা এনেকুৱা হয় না, লালতি একচুয়ালি কি হয় যে আমাৰ কিবা ভাল লগা বস্তু যেতিয়া আমাৰ কাষত লৈ আহে তেতিয়া আমাৰ অট'মেটিক কি হয়, মুখৰ পৰা পানী ওলাই আহে নে নাই? এইবোৰ পানী নহয়, একচুয়ালি এইবোৰে হৈছে লালতি, saliva, ওকে। এইবোৰ salivary glandৰ পৰা সিক্ৰেশন হৈ থাকে আমাৰ। আৰু যেতিয়া আমাৰ ধৰ আমি যেতিয়া বহুত বেছি টোপনিত কেতিয়াবা আমাৰ হয় না, হয় এইটো চবৰে হয়, তো এইবোৰ হৈছে salivary gland কি কৰে, saliva secretion কৰে। আৰু ইয়াতে এটা এনজাইম থাকে, এই এনজাইমটোৰ নাম কি, অকমান আগতেই পাইছো যে salivary amylase, হয় না। salivary amylase আৰু এটা নাম আছিলে, এইটো কি আছিলে, টাইলিন। এইটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন, এইটো মনত ৰাখিব, টাইলিন, ওকে। লাইপেজবোৰ হৈছে ফেটছ ব্ৰেকডাউন কৰা, ট্ৰিপচিন হৈছে প্ৰটিন, পেপচিন হৈছে প্ৰটিন, ওকে। নেক্সট কোৱেশ্চন, sphygmomanometer is used to measure, sphygmomanometer কি জোখা হয়, আমি কি জোখাৰ কাৰণে sphygmomanometer এটা মেচিন হয়, এটা ডিভাইস হয়, কি জোখাৰ কাৰণে ইউজ করো, SSLC 2022 দেখা কোশ্চেন, ব্লাড প্ৰেছাৰ জুখিব নে অক্সিজেন লেভেল ব্লাডত কিমান আছে জুখিব ব্যৱহাৰ কৰো, নে ব্লাড সুগাৰ লেভেল কিমান আছে ব্যৱহাৰ কৰো, নে ইউৰিয়া কিমান আছে ব্যৱহাৰ কৰো। এটো আপোনালোকে হয়তোবা বহুতেই জানে যে আমাৰ যেতিয়া ব্লাড প্ৰেছাৰ আমাৰ হাই আছে নে লো আছে, আমি জুখিবৰ কাৰণে sphygmomanometer নামৰ, বহুতে হয়তোবা দেখিছেও এই যন্ত্ৰটো, হয় না। ঘৰত মা দেউতা বা ককা আইতা থাকিলে আমি এই যন্ত্ৰৰ সহায়ত মাজে মাজে আমাৰ চেক কৰি থকা জৰুৰী যে আমাৰ ব্লাড প্ৰেছাৰ লেভেল ঠিক আছে নে নাই, ব্লাড সুগাৰ লেভেল ঠিক আছে নে নাই, এইবোৰ থকা জৰুৰী, অক্সিজেন লেভেল ব্লাডত আমাৰ ঠিক আছে নে নাই, হয় না। নহলে কিবা নহয় কিবা তো আমাৰ ডিফিচিয়েন্সি দেখা দিয়ে, আমাৰ কিবা নহয় কিবা আমাৰ প্ৰব্লেম হয়, হা। তেন্তে এই ব্লাড সুগাৰ নহয়, ব্লাড প্ৰেছাৰ জোখা মেচিনটোৰ নামেই হৈছে sphygmomanometer। ইয়াৰ জৰিয়তে আৰু এই কেইটাৰ আমি একবাৰ চাই লওঁ, আমাৰ যোনটো অক্সিজেন আছে, অক্সিজেন লেভেল আমাৰ কিমান আছে ব্লাডত, এইটো জোখাৰ মেচিনটো কি আছে, অক্সিমিটাৰ, ওকে, অক্সিমিটাৰ। এনেকুৱা হৈছিল ন কৰোণাৰ সময়ত যেতিয়া আমাৰ চবৰে অক্সিজেন লেভেল ডাউন হৈ গৈ আছিল, হয় না, কিয় হৈ আছিল, এইবোৰ ইমিউনিটি আমাৰ ষ্ট্ৰং নাছিলে তেতিয়া আমি কি কৰিছিলো, চবেই কিন্তু এই অক্সিমিটাৰৰ জৰিয়তে আমি মানে সদায় জুখি থাকো, হয় না, যে আমাৰ অক্সিজেন লেভেলটো ঠিক আছে নে নাই, কৈছিলে যে অক্সিজেন লেভেল যদি ঠিক থাকে তেন্তে ইমিউনিটিটো ঠিক আছে, হয় না। তেন্তে অক্সিজেন লেভেল জোখা মেচিনটো হৈছে কি, অক্সিমিটাৰ। নেক্সট আছে ব্লাড সুগাৰ লেভেল, এইটো জোখাৰ মেচিনটোৰ নাম হৈছে গ্লুকোমিটাৰ, মনত ৰাখিব, এইটো আপোনালোকে এবাৰ চাই ল'ব। নেক্সট আছে 8 নম্বৰ কোৱেশ্চন, ব্ৰেকডাউন অফ গ্লুকোজ ইনটু পাইৰুভেট অকাৰ্স ইন, গ্লুকোজ পাইৰুভেটলৈ ক'ত ভঙা হয়। মই অলপ আগতে এটা কোৱেশ্চনত কৈছিলো, এইটো SSLC 2023 কোৱেশ্চনবোৰ বহুত চাওক যে অকমান ঘূৰাই ঘূৰাই কোৱেশ্চনবোৰ দি আছে, কিন্তু এনেকুৱা সেম কোৱেশ্চন একেভাবে অহা নাই, কিন্তু আমি আলোচনা কৰিছো যে আমাক কি কৈছে যে গ্লুকোজবোৰ যে ভাঙে, আমাৰ খোৱাৰ পাৰ্টিকলছবোৰ যে ভাঙি যে পাইৰুভেট হয়, গ্লুকোজত কি থাকে, 6টা মলিকুলছ থাকে কাৰ্বনৰ, হয় না, পাইৰুভেটছত কি হয়, 3টা মলিকুলছৰে কনভাৰ্ট হৈ যায়। তো এইবোৰ যে আছে ভাঙি ভাঙি যে, এইবোৰ একচুয়ালি ভাঙে ক'ত, কোন জায়গাত আমাৰ খোৱাবোৰ যায়, কোন জায়গাত এনেকুৱাকে ভাঙে, আৰু কোন জায়গাৰ পৰা আমি এটিপি বা আমাৰ এনাৰ্জি পাওঁ, কোন জায়গাত, এইটো হৈছে চেলত হয়। তো এইবোৰ চেলৰে পাৰ্ট হয়, এতিয়া চেল বুলি ক'লে নহব, চেলৰো বহুত পাৰ্ট আছে, হয় না, চেলৰ অৰ্গেনেল হয়। তো চেলৰ এই সাইটোপ্লাজমত হয় নে মাইটকন্ড্ৰিয়াত হয় নে সেল মেমব্ৰেনত হয় নে গলগি বডিত হয়, কোনটোত হয়। আপোনালোকে যদি চাই সাইটোপ্লাজমটো মই এবাৰ কৈয়ে দিছো, সাইটোপ্লাজমটো একচুয়ালি কি হয়, সাইটোপ্লাজমটো এনেকুৱা কখত লিকুইড টাইপৰ, নিউক্লিয়াছৰ চাৰিওফালে লিকুইড টাইপৰ কিছুমান বস্তু দেখা যায়, হয় না, এইবোৰে হৈছে একচুয়ালি সাইটোপ্লাজম, ওকে। এতিয়া মাইটকন্ড্ৰিয়াটো কি হয়, মাইটকন্ড্ৰিয়া মই কি কৈছো যে মাইটকন্ড্ৰিয়া হৈছে পাৱাৰ হাউস বুলি কোৱা হয়, যিমান এনাৰ্জি জমা হৈ থাকিব লগা আছে, এই পাৱাৰ আমি যৰ পৰা পাওঁ
এনাৰ্জি য'ৰ পৰা পাইছো যে মাইটকণ্ড্ৰিয়াই হেল্প কৰে নেক্সট চেল মেমব্ৰেন কি হয় চেলৰ এনেকুৱা এই চাৰিওফালে এটা মেমব্ৰেন থাকে মেমব্ৰেন মানে এনেকুৱা থিন এটা কভাৰিং ৱাল থাকে এইটোক চেল মেমব্ৰেন বুলি কয় আৰু এই চেলৰ যে নিউক্লিয়াছটো আছে ন নিউক্লিয়াছ আৰু সাইটোপ্লাজমৰ বস্তুবোৰ যাতে একেলগে কানেক্টেড নহয় তাৰ কাৰণে কিন্তু নিউক্লিয়াছৰ চাৰিওফালেও এটা এনেকুৱা থিন মেমব্ৰেন থাকে এইটোক আমি প্লাজমা মেমব্ৰেন বুলি কওঁ এইখিনিও মনত ৰাখিব এইবোৰ বস্তুবোৰ অকমান মনত ৰাখি ৰাখি যাব যে কোনটো কি বুলি কোৱা হয় আৰু কোনবোৰৰ ফাংচন কি সাইটোপ্লাজমৰ ফাংচন কি মাইটকণ্ড্ৰিয়াৰ ফাংচন কি সেল মেমব্ৰেনৰ ফাংচন কি সেল মেমব্ৰেনক কি বুলি কোৱা হয় মেমব্ৰেনবোৰৰ মেইনলি ফাংচন আছে কি যে বাহিৰৰ পৰা কোনো যাতে বেলেগ পদাৰ্থ আহি ইয়াতে সোমাব নোৱাৰে বা ভিতৰৰ কিছুমান ইম্পৰ্টেন্ট বস্তু যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে অৰ্গেনাইজ ওকে গলগি বডি কি হয় গলগি বডিৰ মেইন কাম হৈছে কি যে লিপিডবোৰৰ প্ৰটিন লিপিডবোৰৰ পেকেজিঙৰ কাম কৰে ওকে তেন্তে আমি যদি চাওঁ ইয়াৰে শুদ্ধ এনসাৰটো কি হ'ব সাইটোপ্লাজম কষৰ সাইটোপ্লাজমত গ্লুকোজবোৰ ভাঙি পাইৰুভেটলৈ পৰিৱৰ্তিত হয় ওকে নেক্সট কোৱেশ্চন 9 নম্বৰ এনাৰ্জি কাৰেন্সি অফ দ্য সেল ইজ কষীয় শক্তিৰ মুদ্ৰা কি এইটো এছএছএলচি 2023 কোৱেশ্চন যে কক্ষীয় শক্তিৰ মুদ্ৰা কাক কোৱা হয় এই যে কষত যে আমাৰ যে শক্তিৰ হিচাপে যে জমা হয় যোনখিনিক আমি এটিপি বুলি কওঁ ওকে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব আমাৰ এটিপি এনাৰ্জি যে আমাৰ ষ্টৰ হৈ থাকে ওকে ইয়াৰ শুদ্ধ এনসাৰ হ'ব এটিপি কিন্তু আমি খালি এটিপি বুলি জানিলে নহব ইয়াৰে ফুল ফৰ্ম খিনিও আমি জানিব লাগিব ইয়াতে কৈছিলে যে এডিপি কি হয় এএমপি কি হয় এটিপি কাৰ্বন ডাই অক্সাইড এইবোৰ ফুল ফৰ্ম খিনি আমাৰ জানিব লাগিব হয়তোবা আমাক এনেকে কোৱেশ্চন দিব পাৰে এটা কোৱেশ্চনৰ পৰা বহুতো কোৱেশ্চন দিব পাৰে যে ফুল ফৰ্ম ৰাইট দ্য নেম অফ ফুল ফৰ্ম এডিপি ওকে তো এডিপিৰ ফুল ফৰ্মটো কি হয় যে এডিনোসাইন ডাইফসফেট ওকে এডিনোসাইন ডাইফসফেট এএমপিৰ কি হয় এডিনোসাইন মনোফসফেট এটিপিৰ কি হয় এডিনোসাইন ট্ৰাইফসফেট ওকে তো বিভিন্ন ধৰণৰে কোৱেশ্চন এটা কোৱেশ্চনৰ পৰা বহুত কোৱেশ্চন আহে গতিকে এইবোৰ সববোৰ চাব যে খালি আমি এটিপি কে পঢ়ি গলো এনেকে নহয় এইবোৰ আমি ফুল ফৰ্মবোৰো চাই যাব লাগে নেক্সট CO2 মানে কি হয় কাৰ্বন ডাই অক্সাইড এইখিনি হয়তো আমি সকলোৱে জানোৱে নেক্সট 10 number question xylem tissue is responsible for xylem কলাৰ কাম কি এটো SSLC 2024 ৰ question transportation of water transportation of food na transportation of amino acid na transportation of oxygen transportation মানে কি transportation মানে হৈছে সৰবৰাহ কৰা মানে এটা জাগাৰ পৰা আৰু এটা জাগালৈ কনভাৰ্ট কৰা নহয় গতি কৰা এটা জাগাৰ পৰা কিছুমান বস্তুলৈ আৰু এটা জাগালৈ গতি কৰা এটোকে ট্ৰান্সপোর্টেশন বুলি কয় যে জাইলেম টিস্যুৱে কি বস্তু সৰবৰাহ কৰে ওয়াটাৰ সৰবৰাহ কৰে মানে ওয়াটাৰ কঢ়িয়াই লৈ যায় নে ফুড কঢ়িয়াই লৈ যায় নে এমিনো এসিড নে অক্সিজেন কোনটো কৰে এতিয়া টিস্যু প্লান্ট টিস্যু মেইনলি টু টাইপসৰ হয় এক হৈছে জাইলেম আৰু এটা হৈছে ফ্লয়েম টিস্যু ওকে এটা হৈছে জাইলেম টিস্যু আৰু একটা হৈছে ফ্লয়েম টিস্যু জাইলেম টিস্যুৰ কাম হৈছে জাইলেমে কি কৰে গছ এডালৰ টিস্যু পুৰা ইয়াতে থাকিবই বডি তো গছ এডালৰ যে ৰুটস বোৰ থাকে তলৰ ৰুটস হয়তো আমি জানো এই তলৰ এই পাৰ্টস খিনিক ৰুটস বুলি কয় আৰু এই পাৰ্টস খিনিক আমি কি বুলি কওঁ শুট বুলি কওঁ হয়নে তে এই ৰুটছৰ জৰিয়তে আমি যে ওয়াটাৰ আমি যেতিয়া পানী দিও গছৰ পানীবোৰ ক'ত যায় মাটিৰ গ্ৰাউণ্ড লেভেলৰ যায় না তো ইয়াৰ পৰা পানী তাৰ পিছত আমাৰ মিনাৰেলস এই অক্সিজেন এইবোৰ কি কৰে জাইলেম টিস্যুৱে এই মাটিৰ তলৰ পৰা ওপৰলৈ এইবোৰ কঢ়িয়াই লৈ আহে জাইলেম টিস্যু কিন্তু একেফালে মানে একেটা দিশতে গতি কৰিব পাৰে এনেকুৱা নহয় যে ইয়াৰ পৰা পুনৰাই ইফালে ঘূৰাই লৈ যাব পাৰিব জাইলেম টিস্যু অলৱেজ আপৱাৰ্ড ডাইৰেকশনত গতি কৰিব পাৰে ওকে এতিয়া লৈ গল এইখিনি আমাৰ এই ষ্টেমবোৰত ব্ৰাঞ্চবোৰ পৰ্যন্ত লৈ গল এতিয়া ইয়াতে খানাখিনি লৈ গলে হ'ব নেকি ইয়াৰ পৰাতো বাকি পাৰ্টছবোৰতো যাব লাগিব যেনেকৈ এই গছবোৰৰ যে পাত আছে পাতবোৰৰ ব্ৰাঞ্চবোৰ আছে এইবোৰ পাৰ্টছতো যাব লাগিব হয়না এইবোৰ কাম কৰিব হৈছে ফ্লয়েমে
তাৰ মানে জাইলেমে কি কৰে ৰুটছৰ পৰা ৱাটাৰ মিনাৰেলছ এইখিনি কানি ইয়াতে জমা কৰি ৰাখে কিন্তু ফ্লয়েমে কি কৰে বাকি পাৰ্টছবোৰত লৈ যায় ওকে তেন্তে জাইলেম টিস্যুৰ কাম কি হ'ব জাইলেম টিস্যুৰ কাম হৈছে ট্ৰান্সপোৰ্টেশন অফ ৱাটাৰ কৰিয়াৰ কাৰণে হেল্প কৰে ওকে নেক্সট কোৱেশ্চন চাব 11 number question to drive reaction endothermic process use এটা অকমান ভুল আহিছে এটো তাপ বৰ্জি নহয় সৰি তাপ বৰ্জি নহব তাপগ্ৰাহী হ'ব ওকে তাপগ্ৰাহী হ'ব তাপগ্ৰাহী বিক্ৰিয়াত ব্যৱহাৰ হোৱা শক্তি যে আমাৰ এই যে এন্ডোথার্মিক যে প্রসেস আছে ইয়াতে শক্তিৰ দৰকাৰ হয় এই বিক্ৰিয়াবোৰত এই ৰিঅ্যাকশনবোৰত শক্তিৰ দৰকাৰ হয় ওকে তো এই শক্তিখিনি আমাৰ কৰ পৰা পোৱা যায় ওকে কৰ পৰা পোৱা যায় দেখো এতিয়া ফার্স্ট আমি জানিব লাগিব যে এন্ডোথার্মিক এন্ড আৰু এটা আছে এক্সোথার্মিক and endothermic okay endothermic तो एक्सो माने কি হয় যে তাপ বৰ্জি যে ৰিঅ্যাকশন কি হয় যেতিয়া কিছুমান ৰিঅ্যাকশন হলে অক্সিজেন তাৰ পিছত হিট এইবোৰ বস্তু কেতিয়াবা ৰিলিজ হয় ওকে যেনেকুৱা যেতিয়া হিট যদি ৰিলিজ হৈ যায় ইয়াক এক্সোথার্মিক বুলি কয় আৰু হিট যদি বিক্ৰিয়াটোত যদি কেতিয়াবা যদি আমাৰ এবজৰ্ব হয় তাক এন্ডোথার্মিক বুলি কয় ওকে হিট এবজৰ্পশন বিক্ৰিয়াটোকে এন্ডোথার্মিক বুলি কয় আৰু হিট যদি ৰিলিজ হয় যি বিক্ৰিয়াত হিট ৰিলিজ হ'ব মানে বাহিৰ হৈ যাব এই বিক্ৰিয়াক এক্সোথার্মিক বুলি কয় এতিয়া কৈছে যে এন্ডোথার্মিক বিক্ৰিয়াত শক্তিটো কি হিচাপে মানে ক'ত সঞ্চিত হৈ থাকে এটো এডিপি হ'ব নে এটিপি হ'ব নে এএমপি হ'ব নে কাৰ্বন ডাই অক্সাইড হ'ব এটো আমি যদি শুদ্ধ এনসারটো চাও ইয়াৰে এনসার হ'ব এটিপি হ'ব ব্যৱহাৰ শক্তিখিনি এটিপি সংগ্ৰহিত হয় এতিয়া এডিপি ৰ ফুল ফৰ্ম জানা আছে আমাৰ যে এডিনোসিন ডাইফসফেট এএমপি হৈছে এডিনোসিন মনোফসফেট এটিপি হৈছে এডিনোসিন ট্ৰাইফসফেট ওকে next question 12 number question to চাও আহক amoeba reproduce by amoeba কিদৰে প্ৰজনন কৰে ওকে amoeba প্ৰজননটো কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা হয় বাইনারি ফিশন মাল্টিপল ফিশন নে বাডিং নে ফ্ৰেগমেন্টেশন এটো এসএসএলটি 2024 ত অহা কোশ্চেন ভালকে চাব amoeba actually amoeba বোৰ হয় কি amoeba হৈছে ইউনিসেলুলার okay unicellular organism হয় unicellular organism আৰু ইউনি মানেটো কি হয় ইউনি মানে হৈছে এটা সেল থকা তাৰ মানে এমিবাৰ গোটেই বডিতে মাত্ৰ এটাই সেল থাকে ওকে গোটেই বডিত মাত্ৰ এটাই সেল এটা ভাবকচোন এটাই যদি সেল থাকে সিহঁতৰ ৰিপ্ৰডাকশন টোৰ কেনেকৈ হ'ব পাৰে মানে কেনেকৈ ৰিপ্ৰডাকশন কৰিব পাৰে যেনেকুৱা আমাৰ যদি হিউম্যান বিংৰ কথা আমি ভাবো মানুহৰ কথা আমি ভাবো হিউম্যান বিং কি হয় আমাৰ কি এটাই সেল থাকে নেকি বডিত আমাৰ মাল্টিপল সেল থাকে কিন্তু আমাৰ পুরা বডিত আমাৰ মাল্টিপল সেল থাকে এই কাৰণে কি হয় যে আমাৰ সেলবোৰ লগ হয় মাল্টিপল সেলবোৰ লগ হয় আমাৰ টিস্যু ফর্ম হয় এই টিস্যুবোৰ কি হয় অর্গান ফর্ম কৰিব পাৰে আকৌ এই অর্গানবোৰ যেতিয়া এটা সিস্টেমেটিক হিচাপে চলি থাকে এটো অর্গান সিস্টেম বুলি কয় হয়নে এই কাৰণে আমাৰ ডাইজেস্টিভ সিস্টেম থাকে আমাৰ এক্সক্ৰিটৰি সিস্টেম থাকে সার্কুলেটৰি সিস্টেম থাকে বহুতো থাকে সিস্টেম কিন্তু এই যে এমিবাৰ আছে এমিবাৰ যোনটো জীৱ আছে বা এমিবাৰ যোনটো আছে ইয়াৰ কিন্তু কোনো শেপো নাই নিৰ্দিষ্ট এটা কোনো শেপো নাই কেতিয়াবা এনেকুৱা শেপত দেখা যায় কেতিয়াবা আকৌ অকমান ডিফাৰেন্ট শেপতো দেখা যায় ওকে এমিবাৰ কোনো শেপ নাই গতিকে ইহঁতৰ যোনটো ৰিপ্ৰডাকশন হয় এটো একেবাৰে তেন্তে লো লেভেলৰ টাইপৰ হ'ব ৰিপ্ৰডাকশন যেহেতু ইহঁতৰ সেল মাত্ৰ এটাই
এটাই সেল আমাৰ যেহেতু আমাৰ হায়াৰ সেলুলাৰ অৰ্গানিজম বুলি কোৱা হয় যেহেতু আমাৰ মাল্টিপল সেল থাকে এইকাৰণে আমাৰ ৰিপ্ৰডাকশনটো বহুত কমপ্লেক্স হয় হয়না আমাৰ ডাইজেস্টিভ সিস্টেমও বহুত কমপ্লেক্স হয় ওকে তেন্তে এই ৰিপ্ৰডাকশন সিস্টেমটো দুটা ভাগত ভাগ কৰা হৈছে এক হৈছে সেক্সুৱেল ৰিপ্ৰডাকশন আৰু এটা হৈছে asexual reproduction এমিবাবোৰ যেহেতু লোৱাৰ অৰ্গানিজমৰ ভিতৰত পৰে এইকাৰণে ইহতৰ যোনটো ৰিপ্ৰডাকশন সিস্টেম আছে এটো হৈছে asexual reproduction processত হয় এতিয়া যদি আমি চাও এই যে অপশনবোৰ দিয়া আছে এই সব অপশনবোৰে কিন্তু asexual reproductionৰ এটা পাৰ্ট হয় ওকে এটা ভাগ হয় যেনেকৈ বাইনাৰী ফিশন মাল্টিপল ফিশন বাডিং ফ্ৰেগমেন্টেশন এতিয়া এইকেইটা অকমান আমি চাই লও কাৰণ ইয়াৰ পৰা বহুত কোশ্চেন আহা দেখা যায় বাইনাৰী ফিশন মানে হৈছে যে আমাৰ এটা সেল এটাৰ নিউক্লিয়াস যে থাকে সেলৰ যোনটো ভিতৰত নিউক্লিয়াস থাকে এই নিউক্লিয়াসটো ভাঙি যেতিয়া দুটা ডটাৰ সেল হ'ব তাৰমানে দুটা যেতিয়া সেল হৈ যাব এটা নিউক্লিয়াস ভাঙি দুটা সেল হ'ব তেতিয়া এই ডিভিজনটো কোৱা হ'ব বাইনাৰী ফিশন এতিয়া এটা নিউক্লিয়াসৰ ভাঙি যদি আমাৰ মাল্টিপল ভাগত যদি ভাগ হৈ যায় আৰু এই মাল্টিপল তাৰ পৰা যদি বহুত অৰ্গানিজম সৃষ্টি হয় এটো হ'ব মাল্টিপল ফিশন বুলি কয় বাডিং তেন্তে কি বাডিং কিছুমান এনেকুৱা জীৱ আছে যাৰ বডিত এনেকে বাড ওলোৱা দেখা যায় তাৰমানে কিছুমান টেমুনা টাইপৰ ওলোৱা দেখা যায় বা আমি টেমুনা ক'ব পাৰো বা নডিউলছ বুলি ক'ব পাৰো তো এইবোৰ কি হয় বাডবোৰ যেতিয়া মেচিউৰড হৈ গৈ থাকে এই বাৰ্ডখিনি ইয়াৰ পৰা খহি পৰে বা ছিঙি যায় ছিঙি গৈ নতুন এটা অৰ্গানিজম সেম একে টাইপৰ নতুন এটা অৰ্গানিজম সৃষ্টি কৰে ওকে আৰু ফ্ৰেগমেন্টেশনটো কি হয় কিছুমান এনেকুৱা আছে অৰ্গানিজম যাৰ বডিত এনেকুৱা ফ্ৰেগমেন্ট হয় মানে ফ্ৰেগমেন্ট মানে কি টুকুৰা বডি পাৰ্টসটো ধৰো ইমানখিনি আছে এইখিনিয়ে ভাঙি দুই তিনিটা পাৰ্ট হ'ব এই দুই তিনিটা পাৰ্টৰ পৰা আকৌ ডিফাৰেন্ট এটা অৰ্গানিজম সৃষ্টি হ'ব ওকে এনেকে ৰিপ্ৰডাকশন বোৰ কৰে এটা আমি তো ৰিপ্ৰডাকশন মানে নিশ্চয় জানো যে ৰিপ্ৰডাকশন মানে হৈছে যে সেম লাইকৰ আৰু এটা বেবি ইয়াং এটা জন্ম দিয়া হয়না তেন্তে এমিবাৰ যে হয় এমিবাৰ এই চাৰিটাৰ ভিতৰত কোনটো হয় এমিবাৰ হৈছে বাইনাৰী ফিশন ডিভিজন কৰে এমিবাৰ কি হয় ইয়াতে নিউক্লিয়াসটো যে থাকে এই নিউক্লিয়াসটো যেতিয়া কেদিনমান পিছত এই নিউক্লিয়াসটো এনেকে সমানে ভাঙি দুটা ডিভাইড হয় দুটা ডটাৰ সেলত ডিভাইড হয় আৰু এই ডিভিজনটোকে কি কোৱা হয় বাইনাৰী ফিশন বুলি কয় ওকে মনত ৰাখিব এতিয়া মাল্টিপল ফিশন আছে বাডিংটো মেইনলি হাইড্ৰা নামৰ এটা অৰ্গানিজম আছে এই হাইড্ৰা নামৰ অৰ্গানিজমটো কৰা দেখা যায় আৰু ফ্ৰেগমেন্টেশন আছে স্পাইৰোগাইৰাৰ নাম চাগে শুনিছে বহুতে চাইছো বহুত বুকত এনেকুৱা পিকচাৰ থাকে তোমালোকে হয়তো ভালকে মন কৰা নাই কিন্তু চাই লবা স্পাইৰোগাইৰা হৈছে ফ্ৰেগমেন্টেশন এনেকুৱা দেখা পাবা এনেকুৱা টুকুৰা হৈ থাকে ওকে Next number, 30 number. A few drops of iodine solution were added to rice water. The solution turned blue-black in color. This indicates that rice water contains ইয়াতে কৈছে যে চাউলৰ পানীত কেইটপালমান আয়োডিন দিয়া হৈছে ই নীলা কলা ৰঙৰ হল ইয়াৰ পৰা বুজা যায় যে চাউলৰ পানীত কি থাকে এতিয়া কি কৈছে যে চাউলৰ পানী যদি আমি চাও ভালকে চাউলৰ পানী মানে কি চাউল ভিজাই থোৱা পানী বা চাউল যদি আমি ধোৱাৰ টাইমত যোনখিনি পানী পেলাই দিও এই পানীখিনি এইখিনি কালাৰ একচুয়ালি কেনেকুৱা কালাৰ হয় এইখিনি অফ হোৱাইট টাইপৰ কালাৰ থাকে হয়না তো ইয়াতে আমাক কি কৈছে যে আয়োডিনৰ সলিউশন দিব কৈছে আয়োডিন আমি অকমান আয়োডিন পাউডাৰ ইয়াতে অকমান দি দিব দিছে দিলে কি হ'ব কালাৰটো যদি আমাৰ নীলা ৰঙৰ দেখা পাও বা নীলা কলা ৰঙৰ দেখা পাও তেন্তে আমি কি বুজি পাম যে এই চাউলখিনিত একচুয়ালি ফেটস আছিলে নে স্টাৰ্চ আছিলে নে কমপ্লেক্স প্ৰটিন আছিল নে সিম্পল প্ৰটিন আছিল এটো আমি বহুতে সৰুৰ পৰাই পঢ়িছো যে এই যে টেষ্টবোৰ কৰে আয়োডিন টেষ্ট হয়না আয়োডিন টেষ্টত কৰিছিলো যে চাউলত কি থাকে
চাউলত আমাৰ ষ্টাৰ্চ থাকে আৰু এই ষ্টাৰ্চৰ টেষ্টটো কৰিবৰ কাৰণে আয়োডিনৰ ইউজ কৰা হয় আয়োডিন দিলে যদি ব্লু ব্লেক কালাৰৰ হয় যদি ব্লু ব্লেক কালাৰৰ আহি পৰে বস্তুটো তেন্তে আমি বুজি পাম তাতে ষ্টাৰ্চ প্ৰেজেন্ট আছে যদি ব্লু ব্লেক কালাৰ নাহি বেলেগ কালাৰ আহি যায় তেন্তে আমি বুজি পাম যে সেইটো ষ্টাৰ্চ নাই ওকে এটোৰ কাৰণে আমি এটা টেষ্ট কৰিবৰ কাৰণে আমি পটেটো এক্সাম্পল হিচাপে ল'ব পাৰো ওকে পটেটো আমি এনেকে স্লাইস এটা ললো স্লাইস লৈ অকমান তাতে আয়োডিনৰ সলিউশন অকমান ঢালি দিলো দিয়াৰ পিছত আমি পটেটোটো যদি চাও যে ব্লু ব্লেক কালাৰ আহিছে তেন্তে আমি বুজি পাম যে পটেটোত ষ্টাৰ্চ থাকে পটেটোতে ষ্টাৰ্চ থাকে হয়নে এনেকে আয়োডিনৰ সলিউশন আয়োডিনৰ যোনটো টেষ্ট থাকে এটো কৰা হয় তেন্তে আমাৰ ইয়াৰে শুদ্ধ আনসাৰটো কি হ'ব ষ্টাৰ্চ ওকে নেক্সট কোৱেশ্চন টো লগ কৰো 40 নম্বৰ আৰু আজি শেষৰটো কোৱেশ্চন the number of essential nutrients elements in plants is গছৰ বাবে অত্যাৱশ্যকীয় পুষ্টি উপাদানৰ সংখ্যা কিমান 40 17 27 নে 71 গছৰ নিউট্ৰিয়েন্টস কি যে জীৱৰৰ জৰিয়তে গছে বৃদ্ধি হ'ব পাৰে যে জীৱৰ বস্তু গছে এবজৰ্ব কৰিলে বা ললে গছৰ বৃদ্ধি হয় বা গছে আৰু ফল বেছিকে দিব পাৰে যেনেকুৱা আমাৰ বডিটো আমাক নিউট্ৰিয়েন্টছৰ দৰকাৰ হয় হিউম্যান বডিত কি কি নিউট্ৰিয়েন্টস লাগে মেইনলি আমাৰ প্ৰটিন লাগে আমাক কাৰ্বোহাইড্ৰেট লাগে ওকে কাৰ্বোহাইড্ৰেট লাগে ফেটস লাগে ফেটসও জৰুৰী আমাৰ ফেটসও থকা জৰুৰী এনেকুৱা নহয় যে আমি কওঁ যে হা ফেটস খাব নালাগে ফেটস থকা বস্তুবোৰ বেছি খাব নালাগে ফেটসও লাগে আমাক মই কম যে কিয় লাগে ঠিক আছে মই কৈ আছো যে ফেটস কিয় লাগে ভিটামিন দৰকাৰ মিনাৰেল দৰকাৰ কোনবোৰ বস্তু কিয় লাগে মই কৈ আছো প্ৰটিন কি হয় প্ৰটিনক বডি বিল্ডিং বুলি কয় আমাৰ বডি বিল্ড হবৰ কাৰণে লাগে যে আমাৰ বডি বিল্ড কৰিব লাগে মাসল বঢ়াব লাগে এই কাৰণে দেখা যায় যে যোনে জিম জয়েন কৰে বা এক্সাৰসাইজ কৰে সিহঁতক কি কয় যে ট্ৰেইনাৰে কি কয় যে প্ৰটিন খাবা প্ৰটিন বেছিকে খাবা কোনবোৰ খাদ্যত বেছিকে প্ৰটিন পোৱা যায় যেনেকুৱা মাছ মাংস হয়নে এইবোৰত প্ৰটিন পোৱা যায় সয়াবিনত বহুত বেছি পৰিমাণে থাকে ৰাজমাত থাকে ওকে যোনে নন ভেজ নাখায় সিহঁতে ভেজ যেনেকুৱা সয়াবিন খাব পাৰে ৰাজমা খাব পাৰে এইবোৰত প্ৰটিন থাকে আৰু প্ৰটিনে কি কৰে আমাৰ বডিক বিল্ড কৰোতে হেল্প কৰে যে প্ৰটিন খালে আমাৰ বডিৰ মাসলবোৰ বৃদ্ধি হয় সোনকালে কাৰ্বোহাইড্ৰেট কোনবোৰ খোৱাত পোৱা যায় যেনেকুৱা ভাত ৰুটি এইবোৰত কাৰ্বোহাইড্ৰেট বা আলু হয়নে আৰু বহুতো আছে কাৰ্বোহাইড্ৰেটে কি কৰে আমাক এনাৰ্জি দিয়ে কাৰ্বোহাইড্ৰেট আমি কিয় খাব লাগে এনাৰ্জি গিভিং ফুড বুলি কোৱা হয় কাৰ্বোহাইড্ৰেটক আমি যে এনাৰ্জি পাওঁ আমি যে শক্তি পাওঁ আমি যে বাচি থকাৰ কাৰণে যে শক্তি পাওঁ এইখিনি আমি কাৰ্বোহাইড্ৰেটৰ পৰা পাওঁ ওকে নেক্সট আৰু এটা আছে ফেটছৰ পৰা আমি এনাৰ্জি পাওঁ কিন্তু আৰু এটা ফেটছৰ কাম আছে এইটো হৈছে ওয়ার্ম আমাৰ বডিটো গৰম ৰাখে ফেটস খালে আমাৰ ফেটস খোৱা মানে এনেকুৱা নহয় যে ফেটস আমি গুড ফেটসটো কনজিউম কৰিব লাগে যেনেকুৱা আমি গুড ফেটস বলতে যেনেকুৱা আমি মিল্ক প্ৰডাক্টবোৰ ভাবিব পাৰো মিল্কৰ পৰা হোৱা যেনেকুৱা আমাৰ চিজ বাটাৰ এইবোৰ গুড ফেটস হিচাপে লোৱা হয় ডাঙৰ মানুহৰ কথা নহয় সৰু মানুহেতো আমি অবভিয়াছলি এইবোৰ বস্তু খাবই পাৰো হয়নে তাৰপিছত ফেটস যেনেকুৱা আমি নাটছবোৰত পাওঁ ফেটস ওকে এই গুড ফেটসবোৰ আমি সিডবোৰত পাওঁ এইবোৰ খাব লাগে নেক্সট ভিটামিন ক'ত পোৱা যায় ফ্ৰুটস ভেজিটেবলছ এইবোৰত ভিটামিন পোৱা যায় মিনাৰেলছ পোৱা যায় এইবোৰ খাব লাগে ভিটামিন আৰু মিনাৰেলছে কি কৰে আমাক বেমাৰৰ পৰা দূৰত ৰাখে তাৰমানে ভিটামিন আৰু মিনাৰেলছবোৰ ঠিক ঠাক পৰিমাণে থাকিলে আমাৰ ৰোগৰ পৰা মুক্ত থকা বুলি কোৱা হয় ওকে এতিয়া গছৰতো এনেকুৱা দৰকাৰ গছেওতো ভালকে মানে ফল মূল দিবৰ কাৰণে মানে বহুত বেছি পৰিমাণে গছৰ পৰা ফল পাবৰ কাৰণে তো গছৰো দৰকাৰ গছৰো গ্ৰ' হ'ব লাগিব তো গছত মেইনলি কি থাকে কিমানটা থাকে 17টা থাকে কেলছিয়াম মেগনেছিয়াম এনেকে 17টা নাইট্ৰজেন হাইড্ৰজেন এনেকে 17টা মেইন নিউট্ৰিয়েন্টস থাকে ওকে তেন্তে আমাৰ আজি এইখিনিতে আমি সামৰিছো আমাৰ নেক্সট আমি এনেকে বহুতো আকৌ এমসিকিউ ডিসকাস কৰি থাকিম আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'বোৰ আপোনালোকে লাইক শেয়াৰ কমেন্ট কৰি যাব আৰু এটা কথা যে আমাৰ এটা ওয়েবসাইট আছে ওয়েবসাইটটো হৈছে www.assamstudyhub.com ওকে ইয়াতে আমি এডুকেশন ৰিলেটেড বহুতো ভিডিঅ নহয় এডুকেশন ৰিলেটেড বহুতো আমি ইয়াতে কোশ্চেন এনসার দি থাকো
আৰু লগতে আমাৰ ইয়াতে MCQ লেসন ওয়াইজ মক টেস্টো আছে আপোনালোকে মক টেষ্টবোৰ ট্ৰাই কৰিব পাৰে মক টেষ্টবোৰত কি হ'ব যে আপোনালোকে কিমানখিনি প্ৰিপাৰেচন কৰিলে আপোনালোকে গম পাব তেন্তে আপোনালোকে আকৌ তাৰ ভালকে প্ৰিপাৰেচন কৰাৰ কাৰণে সুযোগ পাব হয়নে তেন্তে আপোনালোকৰ যদি ভাল লাগে আমাৰ এই চেনেলটো গৈ আপোনালোকে ভিজিট কৰিব পাৰে থেংক ইউ